নমস্কাৰ প্ৰিয় বন্ধুসকল, মই সাজিদ আৰু মোৰ চেনেলটোলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছো। অসম চৰকাৰে অৱসৰপ্ৰাপ্ত অংগনবাদী কৰ্মী সহায়িকাসকলৰ মুখত হাঁহি বিৰিঙালেও শান্ত হ'ব পৰা নাই এই আঁচনিত কৰ্মৰত অংগনবাদী কৰ্মী সহায়িকাসকলে। যদিও অংগনবাদী কৰ্মী সহায়িকাই যিকেইটা দাবী লৈ তেখেতলোকে ৰাজ্যজুৰি অসহযোগ আন্দোলনত নামি পৰিছিল, তাৰে অৱসৰকালীন সাহায্যটো চৰকাৰে ইতিমধ্যে প্ৰদান কৰিলেও কিন্তু মাননি বৃদ্ধিৰ সম্বন্ধে ৰাজ্য চৰকাৰৰ ফালৰ পৰা কোনো ধৰণৰ সঁহাৰি নোপোৱাত অংগনবাদী কৰ্মী সহায়িকাসকলে উপায়হীন হৈ আকৌ আন্দোলনত নমাৰ যুঁজা চলাই আছে। আপোনালোকে নিশ্চয় ইতিমধ্যে জানিব পাৰিছে যে আজিৰ তাৰিখত অসমৰ বিভিন্ন জিলাৰ লগতে বৰপেটা জিলাৰ অংগনবাদী কৰ্মী, মিনি কৰ্মী আৰু সহায়িকাসকলক লৈ এখন সাধাৰণ সভা অনুষ্ঠিত কৰা হ'ব আৰু উক্ত সভাখনত জিলাখনৰ প্ৰতিটো প্ৰকল্পৰ প্ৰতিটো সাৰ্কুলাৰ যাতে বান্ধৱীসকল উপস্থিত হৈ তাৰ বাবে প্ৰতি প্ৰকল্পই যেন গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে তাৰে আহ্বান জনাইছে কৰ্মী সহায়িকা সন্থাৰ নেতৃত্বই। কিয়নো বৰ্তমান অংগনবাদী কৰ্মী, মিনি কৰ্মী আৰু সহায়িকাসকলৰ কাৰণে চৰকাৰে ইচ্ছাকৃতভাৱে এটা দমনমূলক প্ৰতিষ্ঠিত জাপি দিব বিচৰা সময়। বৰ্তমান চৰকাৰে ইচ্ছা কৰিলে অংগনবাদী কৰ্মী সহায়িকাসকলৰ বৰ্ধিত মাননি ঘোষণা কৰিব পাৰে। তাকে নকৰি আন্দোলনকাৰীৰ মাননি নো ৱাৰ্ক নো পে জাননী জাৰি কৰা বিভিন্ন সংগঠনৰ নামত অংগনবাদী কৰ্মী সহায়িকাসকলৰ আৱেগৰ লগত খেলি কিছুমান অযুক্তিকৰ কথাৰে অংগনবাদী কৰ্মী সহায়িকাসকলক ভাগ কৰা কোনো নিৰ্দিষ্ট নিয়ম জাৰি নকৰাকৈ কেন্দ্ৰ একত্ৰীকৰণ অংগনবাদী কৰ্মী সহায়িকাসকলক দিশহাৰা কৰিব বিচৰাৰ প্ৰচেষ্টাক উফৰাই পেলোৱাৰ বাবে অনুষ্ঠিত কৰা হ'ব আজিৰ এই সাধাৰণ সভা। আৰু এই সাধাৰণ সভাখনত কি আলোচনা আৰু পদক্ষেপ গ্ৰহণ কৰা হ'ব আমি পৰৱৰ্তী ভিডিঅ'ত আপোনালোকক জনাবলৈ চেষ্টা কৰিম। সেইবাবে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, কাৰণ এই চেনেলটোৰ জৰিয়তে আপোনালোকে অংগনবাদী কৰ্মী সহায়িকাসকলৰ সকলো গুৰুত্বপূৰ্ণ আপডেটসমূহ পাই থাকিব।